हेलो ভিউয়ার্স কিছুদিন আগত এটি আনাগতা চাদৰৰ ভিডিঅ' আগবঢ়াইছিল আৰু তাত এগৰাকীয়ে কমেন্ট যোগে জনাইছিল যে তাঁতশালত বৰ কেনেকৈ তোলা হয় দেখুৱাব লাগে আৰু আজি তাকে দেখুৱাবলৈ সামান্য প্ৰয়াস কৰিছো তাঁত বাতি কাটি তাঁতখন চলাই হালত উঠোৱাৰ পাছত তাঁতখন দেখা তেনেকুৱা হ'ব আৰু ইয়াতে যি দুপাত চিৰি দেখিবলৈ পাইছে আপোনালোকে এই দুপাত চিৰি ব্যৱহাৰ কৰিয়ে আমি দুবাতি ওপৰত আৰু দুবাতি তলত বৰ তুলিব লাগিব প্ৰথমতে আমি এই যিটো বগা চিৰি দেখিছে এই পাত চিৰি ব্যৱহাৰ কৰি প্ৰথম জাকি বৰ তুলিম ইয়াৰ বাবে মই প্ৰথমতে চিৰিপাত দাঙি লৈছো অৰ্থাৎ ফুলাই লৈছো এতিয়া বৰডাল এই হুটাৰ মাজেৰে পাৰ কৰাই নিব লাগিব এনেদৰে হলিয়াডাল ভৰাই লৈ হলিডালৰ এটা মূৰত বৰডাল গাঁঠি দি বৰডাল পাৰ কৰাই নিম বৰডাল পাৰ কৰি আমি এনেদৰে মূৰত গাঁঠি মাৰি হলিডালত ভৰাই ললো এটা চুঙাটো ব্যৱহাৰ কৰি বৰ তুলিবলৈ আৰম্ভ কৰিম প্ৰথম অৱস্থাত বৰ তোলোতে অকমান দিগদাৰ হয় কাৰণ বৰডাল ধৰিবও লাগিল আকৌ ইফালে চুঙাটো ধৰিব লাগিল এখন হাতেৰে গোটেইখিনি কাম কৰাৰ নিচিনা হয় সেইভাবে অকমান অসুবিধা আহি পৰে কিন্তু অকমান তোলা হোৱাৰ পাছত চুঙাটো অন্য এডাল হলি মাৰি গুজি লৈ থিয় কৰাই ৰাখিব পাৰি এয়া দেখিছে অকমান তোলা হোৱাৰ পাছত অন্য এডাল হলি গুজি চুঙাটো থিয় কৰাই ৰাখিছো এতিয়া আৰু বাকিখিনি এনেদৰে তুলি গৈ থাকিলে হ'ল আপোনালোকে হয়তো দেখিছে যে ইয়াতে এডাল পাইপ ভৰোৱা আছে আসলতে চিৰিপাত বাৰে বাৰে বাগৰি বাগৰি পৰে বাবে মই এনেদৰে বৰ তোলাৰ আগে আগে চিৰিপাত ফুলাই লৈ এডাল পাইপ ভৰাই লওঁ এয়া প্ৰথম বাতি বৰ মোৰ সম্পূৰ্ণকৈ তোলা হৈ গ'ল এতিয়া চুঙাটো ইয়াৰ পৰা উলিয়াই লম এতিয়া দ্বিতীয় বাতি বৰ তুলিম তাৰ আগত এই চিৰিপাত এই বৰবাতি পাৰ কৰা ইফালে আনিব লাগিব অৰ্থাৎ বৰবাতি সেইফালে থৈ দিব লাগিব ইয়াৰ বাবে মই এই চিৰিপাত ফুলাই লৈছো আৰু এই চিৰিপাত ফুলাই লৈ ইফালেৰে মই এটা অন্য চিৰি ভৰাই চিৰিপাত ইফালে পাৰ কৰাই আনিম আৰু বৰবাতি সেইফালে ঠেলি থম এতিয়া এই চিৰিপাত ফুলাই লৈ দ্বিতীয় বাতি বৰ আৰম্ভ কৰিম আৰু এই দ্বিতীয় বাতি বৰ তুলিবলৈ আৰম্ভ কৰিছো এয়া অকমান মাজৰ পৰা দেখুৱাইছো অকমান জুম কৰি দেখুৱাইছো এনেদৰে এডাল এডাল হুটা ফালি বৰডাল উলিয়াই আনি চুঙাটোত পাক দি গৈ থাকিব লাগে এয়াই হৈছে বৰতলা দ্বিতীয় বাতি বৰতুলিও সম্পূৰ্ণ কৰিলো এতিয়া তাতখন ওলটাই আন দুবাতি বৰ তুলিব লাগিব আকৌ এবাৰ ভালদৰে বুজাই গৈছো এই যে বগা চিৰিপাত দেখিছে এইটো আছিল প্ৰথম চিৰিপাত আৰু এই বগা চিৰিপাত ব্যৱহাৰ কৰি আমি এই প্ৰথম জাকি বৰ তুলিছিলো আৰু তুলি আমি দ্বিতীয় চিৰিপাত হিফালৰ পৰা ইফালে পাৰ কৰাই আনিছিলো আনি আমি এই জাকি বৰ তুলিলো এতিয়া আমি তাতখন ওলটাব লাগিব আৰু তলৰ দুবাতি বৰ তুলিব লাগিব এইবাৰ এই যে বগা চিৰিপাত দেখিছে প্ৰথম চিৰিপাত এই চিৰিপাত ব্যৱহাৰ কৰি আমি এই দ্বিতীয় জাকিৰ তলৰ জাকি বৰ তুলিম আৰু এই দ্বিতীয় চিৰিপাত ব্যৱহাৰ কৰি আমি প্ৰথম জাকিৰ তলৰ জাকি বৰ তুলিম ইয়াৰ বাবে আমি এডাল হলি আগৰ বাৰৰ দৰে চিৰিপাত ফুলাই লৈ বৰডাল টানি নিয়াৰ বাবে ভৰাই ল'ব লাগিব এইবাৰ কিন্তু হলিডাল কেৱল সূতাৰ মাজেৰে ভৰালে নহ'ব এবাৰ সূতা আৰু বৰৰ মাজেৰে ভৰাব লাগিব ৰবক আপোনালোকক মই ভালদৰে দেখুৱাই দিছো এয়া দেখিছে আপোনালোকে অকমান ওচৰৰ পৰা দেখুৱাই দিছো এয়া যে দেখিছে এই মাজৰ ফাকখিনি এফালেৰে ভৰাই দিব লাগিব হলিডাল অৰ্থাৎ বৰডাল এফালেৰে ভৰাব লাগিব তাৰ বাবে আমি হলিডাল ভৰাই লম প্ৰথমতে এনেদৰে আৰু হলিডালৰ এটা মূৰত বৰডাল গাঁঠি দি ইপাৰৰ পৰা সিপাৰলৈ টানি লৈ যাম ডাইৰেক্ট যদি হলিডাল সোমাই নাযায় তেতিয়াহ'লে আপোনালোকে এনেদৰে হাতেৰে অকমান টানি যদি বৰবিলাক পাক খাই আছে তেতিয়া সেই পাকবিলাক খুলি দিও হলিডাল ভৰাই দিব পাৰে একেদৰে এই পাত চিৰি ফুলাই লৈ সেই বাতিবোৰতো হলিডাল ভৰাই ললো আৰু লগতে তাতখন ওলটাই ললো
এতিয়া আমি প্ৰথমতে আগৰ বাতি বৰ তুলিম আৰু তাৰপিছত গুড়িৰ বাতি তুলিম আৰু আগৰ দৰে একে প্ৰচেছতে খলি দুডালত বৰ দুডাল বান্ধি লৈ ইমূৰৰ পৰা সিমূৰলৈ বৰ দুডাল পাৰ কৰি লৈ গৈ দুই বাতি বৰ তুলিম। ভিডিঅ'টি শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। চাৰিওপাতি বৰ তোলা হৈ গ'ল। এতিয়া আমি এই চিৰি দুপাত ইয়াৰ পৰা উলিয়াই দিম আৰু ইয়াৰ পিছত তলৰ দুবাতি বৰৰ লগত গৰকা আৰু ওপৰৰ দুবাতি বৰৰ লগত নাচনি সংযোগ কৰি তাঁতখন বব পৰা কৰি ল'লোঁ।